নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ 11 ছেপ্টেম্বৰত বিশেষ ধৰণৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে আছামিজ এষ্ট্ৰলজি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মোৰ ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, 11 ছেপ্টেম্বৰত এই ৰাশিকেইটা বিশেষ ধৰণৰ ভাগ্য খোল খাব। এওঁলোকে জীৱনত উন্নতিৰ মুখ দেখিব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত বিভিন্ন দিশত এওঁলোকে বিশেষ ধৰণৰ সফলতা লাভ কৰিব। এওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰিব, সুখ লাভ কৰিব, দুখৰ অন্ত পৰিব। চাবলৈ গ'লে এওঁলোকৰ জীৱনত এটা বিশেষ ধৰণৰ সুখবৰ আহিব আৰু সেই সুখবৰ এওঁলোকৰ মন আনন্দিত কৰিব। লগতে পজিটিভ হৈ থাকিব, ঘৰখনতো সুখ শান্তি সৌভাগ্যতকৈ বৃদ্ধি হ'ব আৰু চাকৰি, ব্যৱসায়, প্ৰেম, প্ৰণয়, স্বাস্থ্য সকলোতে উন্নতি হোৱা দেখা যায়। এই বিষয়ে ভাগ্যৰ ৰাশিকেইটা হৈছে মিথুন, সিংহ, তুলা আৰু বৃশ্চিক ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।